Hello everyone, welcome back to my YouTube channel. Namaskar, moi Jongkren sute আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। আৰু এতিয়া আমি আহি আছো ফুৰিবলৈ মানে আজি চৰাইদেউলৈ আহি আছো আমি। আৰু এতিয়া আমি পালোহি আৰু চৰাইদেউ আৰু ইয়াত মানে ফেষ্টিভেল হৈ আছে কালিৰ পৰা অৰ্থাৎ 7 তাৰিখৰ পৰা হৈ আছে 7, 8, 9 তিনদিনীয়াকৈ পাতিছে ফেষ্টিভেল। So আমি তালৈকে আহি আছো আৰু মোৰ লগত আহিছে মোৰ ভন্টি তাৰ পৰা এয়া মাইনা হাই কৰিয়া আৰু গাড়ী বহুত ভিৰ লাগি আছে আমি ইয়াতে ৰৈ আছো এতিয়া আৰু ইয়াতে চাগে এতিয়া আমি বহুত দেৰি ফচিব লাগিব আগতো বহুত গাড়ী আছে আৰু এয়া পাছতো গাড়ী লাইন গৈছে আৰু বহুত ভিৰ লাগিছে তেন্তে এতিয়া আমি গৈ লওঁ আৰু তাৰ পৰা দেখাই থাকিম তেন্তে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ গাড়ী থবলৈ জেগা নাই পাৰ্কিং প্লেচটো এইটো নিবা পাৰ্কিং প্লেচটো নহয় মানুহৰ ঘৰ ৰখাইছে আৰু এতিয়া আমি খুচকাৰি গৈ আছো আৰু গাড়ীখন অলপ দূৰতে পাৰ্ক কৰিলো মানে বহুত দূৰত পাৰ্ক কৰিবলগীয়া হ'ল এতিয়া আমি খুচকাৰি গৈ আছো গাড়ী ভিৰ চক ফাইনেলি আমি পাই গ'লোহি আৰু চৰাইদেউত য'ত ফেষ্টিভেল পাতিছে আপোনালোককো দেখাম চাই থাকিব ভিডিঅ'টো শেষলৈকে মানুহ চক কিমান হৈছে বহুত মানুহ হৈছে দেই হয় নাই আগফালে পৰা হোৱা মন বেছি ভাল আছে তাৰপিছতে মহিলাসকলে ৰিহা পৰিধান কৰিব লাগিবই এইটো কমিটিয়ে বান্ধি দিছে আৰু আমাৰ অসমীয়া সমাজত আমি মহিলাসকলে নিশ্চয় ৰিহা পৰিধান নকৰাকৈ যি নামেৰে আমাৰ মন প্ৰাণাকুলিত কৰে যি কৃষ্ণ নামে আমাৰ তনু মন ৰোমাঞ্চিত কৰে সেই নামত কৰাৰ লগে লগে আপোনালোকে মঞ্চলৈ আহি প্ৰতিযোগিতা হিচাপে আপোনালোকৰ নাম পৰিৱেশন কৰক সমূহ দৰ্শকক সহায় সহযোগিতা বিচাৰি আজি আমি আমাৰ দিহানাম প্ৰতিযোগিতাখনি আৰম্ভ কৰিবৰ বাবে ঘোষক ডাঙৰীয়াক আমি অনুৰোধ জনালোঁ কৃষ্ণ ধন্যবাদ জনাইছোঁ আমাৰ বিশ্বনাথ মহোদয় বাইদেউলৈ ইয়াত মেলা চেলা বহিছে আৰু পুৰা বস্তু ওলাইছে এতিয়া আমি কিবা এটা খাই লওঁ বুলি ভাবিছোঁ আৰু তাত প্ৰগ্ৰেম হৈ আছে মানে এতিয়া দিহানাম প্ৰতিযোগিতা হৈ আছে আৰু ৰাতিকে চাগে গান চানৰ প্ৰগ্ৰেম হ'ব চাগে ভাল লাগিছে ইয়ালৈ আহি বহুত মানুহ কিন্তু আজি দেওবাৰ কাৰণে বেছি মানুহ হয় নাই ভন কেনেকুৱা লাগিছে পৰ্ক খাবিনে কি খাবি তই নাখাওঁ বেলেগ কিবা কি খাবি
কি ললা পপকৰ্ন হা খাবি নাই ভাল লাগে হ'ব নহয় এতিয়া আমি ওলাই দিলোঁ মানে এতিয়া আমাৰ যাওঁতে বেণ্ড বাজিব একদম পুৰা ভিৰ মাৰি আছে গাড়ী আৰু আমি প্ৰায় 2 ঘণ্টামানেই থাকিলোঁ আৰু ঘৰৰ পৰা ওলাওঁতে আমাৰ দেৰি হ'ল মানে সেইটো কাৰণে আৰু এতিয়া আমি ঘৰলৈ গৈ থাকোঁ আৰু তাত আমি এনেই সৰু সুৰাকৈ কিবা কিবি খালোঁ আৰু এতিয়া বেলেগ ক'ৰবাত কিবা এটা খাই ল'ম আৰু ভালকৈ তাৰপৰা আপোনালোকক কি আনিলোঁ দেখাম মানে সৰু সুৰাকৈ আৰু ছোৱালী মানুহ ন সেইটো কাৰণে কিবা কিবি সৰু সুৰাকৈ কিনিছোঁ আৰু আমাৰ ভণ্টিয়ে বেল কিনি আনিছিলে মাৰিয়ে ল'লে আৰু পোৱালীজনীলৈ কিনি আনিছিলে একচুৱেলি বৌহঁতৰ পোৱালীজনীলৈ তায়ে মাৰি ল'লে আৰু সৰু ছোৱালী বনি লৈছে আৰু কি আনিলি দেখাই দে আকৌ মালে সৰু সুৰাকৈ নি আৰু ফুলি 2যোৰ আনিছোঁ এনেই ৰাফ ইউজ কৰিব পৰাকৈ এইযোৰ আৰু এইযোৰ মা ভাগৰ সোণৰ আছে কিন্তু পিন্ধিবলৈ বেয়া পায় ন আৰু মানে এইবোৰ য'ত ত'ত সকাম নিকাম হ'লে পিন্ধিবলৈ ভাল পায় আৰু ৰিবন চপা তেনেকুৱা কালাৰকেইটা দেখাই দে এইটো হোৱাইট আৰু এইটো পিংক আৰু য়েল্লো 3 পাত আৰু আছে চিম্পল একদম চিম্পল হয় আৰু লাগেই ন আৰু সদায় একেবিলাক মাৰিবলৈ ভাল নালাগে মানে 3 পাত আৰু বেল পাত একচুৱেলি পোৱালীজনীলৈ আনিছে আমাৰ এই পোৱালীজনী মানে দাদাহঁতৰ ঘৰৰ কিন্তু তাই মাৰি লৈছে লগাই দিম পোৱালীজনীক আৰু নাই ন বেছি এনেই আৰু সৰু সুৰাকৈ ফেষ্টিভেলৰ পৰা গৈছোঁ বুলি কিবা এটা কিনি নিছোঁ আৰু আমাৰ ছোৱালীবিলাকৰ কি হয় ক'ৰবালৈ গ'লে আমাৰ মানে বস্তুবিলাক কিবা এটা কিনি নিলেহে ভাল লাগে আপোনালোকৰ তেনেকুৱা হয় নাই কমেণ্ট কৰি জনাবচোন মোৰ কিন্তু হয় দেই তেন্তে এতিয়া আমি গৈ থাকোঁ চাই থাকক ভিডিঅ'টো আৰু এতিয়া আমি পাই গ'লোহি আৰু শিৱসাগৰ টাউন আৰু এতিয়া 6:30 হ'ল আৰু এইফালে দেখিছেনে শুলে মানে তাই ভাগৰ লাগিছে খোজকাঢ়ি ভাগৰ লাগিলে এতিয়া আমি কিবা এটা খাই ল'ম আৰু তাৰপৰা ঘৰলৈ গৈ থাকিম এতিয়া আমি ফাৰ্ষ্ট ম'ম' খাই লওঁ আৰু ভৰালিয়ে নি তই এতিয়া আমি চাওমিন খাই লওঁ আৰু বোলে খাই আছে আৰু এতিয়া আমাৰ খাই বৈ হৈ গ'ল আৰু আমি ফুচকা খালোঁ কি খালি কৰি আকৌ চাওমিন আৰু ম'ম' পেট ভৰ্তি হয় নাই আৰু এতিয়া আমি ঘৰলৈ গৈ থাকোঁ আৰু তেন্তে আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু যদি ভাল লাগে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাইছে তেওঁলোকেও ছাবস্ক্ৰাইব কৰি দিব তেন্তে আজিলৈ বাই পুনৰ নতুন এটা ভিডিঅ'ত আকৌ লগ পাম